মন্ত্রীবর মহারাজ আসে কুশলময় অবন্তি প্রজাগণ করেছে নাকি কোনোবাই বিদ্রোহ হাসল কোয়া মন্ত্রীবর মুখ সঠিক ক্ষমতা মহারাজ মন্ত্রীদের অবন্তীৰ সকলো প্ৰজাই মহা সুখে কটাইছে আৰু কোনেও কৰা নাই ৰাজ্যত বিদ্ৰোহ আচৰণ হয় যদি কিবা তেনে অঘটন তাৰ বাবে আপুনি চিন্তা নকৰিব মহাৰাজ মন্ত্রীদের মহাৰাজ সন্তোষিত হল শুনি বক্তব্য তোমাৰ তথাপিও চিন্তা হয় মনত ৰাজ্যত ঘটিব যেন ঘোৰ অঘটন ৰাজ্যৰ গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীদের অনৰ্থকে চিন্তা কৰি অন্তৰত নিদিব আঘাত আপোনাৰ সহায়ৰ হেতু মই নিজে আৰু দুই পৰাক্ৰমী সেনাপতি উগ্ৰসেন আৰু প্ৰমত্তসেন থাকোঁতে সহায় আপোনাৰ চিন্তাৰ নেদেখোঁ কাৰণ মহাৰাজ তাতেই তোর চিন্তার কারণ মন্ত্রীবর আজি কিছুদিনের পৰা সেনাপতি উগ্ৰসেনৰ ৰাজ কাৰ্যৰ প্ৰতি অৱহেলা হোৱাটো মোৰ দৃষ্টিগোচৰ হৈছে। যি উগ্ৰসেনৰ দুবাহুৰ শক্তিৰ বলত আজি মই অৱন্তীৰ ৰাজ অধিপতি তেওঁৰেই যদি ৰাজ্যৰ প্ৰতি অৱহেলা হয় তেন্তে ৰাজ্যৰ সুশাসন সুস্থিৰে চলিব কেনেকৈ পুত্ৰবধ পালন কৰা উগ্ৰসেনে যদি ভাতৃ প্ৰমত্তসেনৰ লগ লাগি